हेलो फ्रेंड्स आपनालोके चाই আছে টেকনিক্যাল জিএস চেনেল। সো ফ্রেন্ড কেইদিন আগতে অসম চৰকাৰে 1 লাখ চাকৰি নিযুক্তি দিয়াৰ ঘোষণা কৰিছিল, কিন্তু এতিয়া অসম চৰকাৰে সিদ্ধান্ত কৰিছে হিচাপ নিকাশ কৰি দেখা গৈছে যে 1 লাখতকৈ বেছি চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে আৰু কোনটো বিষয়ত কিমানটা চাকৰি দিব এই সম্পূৰ্ণ তথ্য লিষ্ট আহি গৈছে। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাই দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্রেন্ড যেটো লিষ্টৰ বাবে অপেক্ষা কৰি আছিল সেইটো লিষ্ট চৰকাৰে পঠিয়াই দিছে। এইটো আপোনালোকে চাইছে, এইটো ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত কি, আৰু এইটো হ'ল ভ্যাকেন্সি পোষ্ট কোনটো কিমান কেইটা গ্ৰেডত আছে, আৰু এইটো পোষ্ট কিমান কেইটা পোষ্ট আছে এইটো, আৰু এইটো ইয়াৰ্ছ দিয়া আছে কোনটো চনৰ পৰা ভ্যাকেন্সিসমূহ খালী হৈ আছে। সো এইবিলাক আপোনালোকক ষ্টেপ বাই ষ্টেপ এটা এটা দেখাই দি আছোঁ। প্ৰথমতে এইটো দেখিছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত টোটেল পোষ্ট আছে 54টা। তাৰপিছত এইচ এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টত আছে 2152টা পোষ্ট। তাৰপিছত ইয়াতে তোমালোকে দেখিছে ফিচাৰী ডিপাৰ্টমেণ্টত পোষ্ট আছে 258টা পোষ্ট। তাৰপিছত ইয়াতে তোমালোকে দেখিছে PNRD ডিপাৰ্টমেণ্টত পোষ্ট আছে 2137টা পোষ্ট। তাৰপিছত ইয়াতে তোমালোকে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত পোষ্ট আছে 830টা। তাৰপিছত তোমালোকৰ ইয়াতে PW ডিপাৰ্টমেণ্টত আছে 1308টা আছে। তাৰপিছত ইয়াতে সয়েল কনভাৰ্সেশ্যন ডিপাৰ্টমেণ্টত পোষ্ট আছে 526টা। তাৰপিছত ইয়াতে স্পৰ্টছ এণ্ড YW ডিপাৰ্টমেণ্টত পোষ্ট আছে 712টা। তাৰপিছত ইয়াতে এডুকেশ্যন ডিপাৰ্টমেণ্টত পোষ্ট আছে 50,465টা। সো এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টত সবতকৈ বেছি পোষ্ট আছে। সো এইটো চাই ল'বা। তাৰপিছত ট্ৰিভেন্স ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আছে 6টা। তাৰপিছত চিফ মিনিষ্টাৰ স্কলাৰশ্বিপছ ইয়াতে আছে 2টা। তাৰপিছত FNCS and CA ডিপাৰ্টমেণ্টত পোষ্ট আছে টোটেল 95টা। তাৰপিছত ৱেলফেয়াৰ অফ মাইনৰিটিজ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত টোটেল পোষ্ট আছে 20টা। তাৰপিছত শ্বেয়াৰ এৰিয়া ডেভেলপমেণ্ট ইয়াতে টোটেল পোষ্ট আছে 20টা। তাৰপিছত পাব্লিক এণ্টাৰপ্ৰাইজত টোটেল পোষ্ট আছে 2টা। তাৰপিছত ইয়াতে বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত পোষ্ট আছে 6টা। তাৰপিছত ইনফৰমেশ্যন এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টত পোষ্ট আছে 9টা। তাৰপিছত স্কাৰ্চিটি এণ্ড এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত আছে 719টা। তাৰপিছত ইয়াতে পাৰ্চনেল ডিপাৰ্টমেণ্টত আছে টোটেল পোষ্ট 144টা। তাৰপিছত ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত আছে 107টা। তাৰপিছত ইয়াতে অকণমান স্ক্ৰল কৰি দেখাই দি আছোঁ তলৰ পিনে। তাৰপিছত এইটো WPTNBC ডিপাৰ্টমেণ্টত টোটেল পোষ্ট আছে 348টা। তাৰপিছত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত আছে 1001টা। তাৰপিছত এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত আছে 2918টা। তাৰপিছত ইয়াতে তলত এক্সাইজ ডিপাৰ্টমেণ্টত আছে 459টা। তাৰপিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত টোটেল পোষ্ট আছে 962টা। তাৰপিছত টুৰিজিম ডিপাৰ্টমেণ্টত আছে 144টা পোষ্ট। তাৰপিছত TND ডিপাৰ্টমেণ্টত টোটেল পোষ্ট আছে 522টা। পেনশ্যন এণ্ড পাব্লিক গ্ৰেভিয়েন্সত আছে টোটেল পোষ্ট 2টা। তাৰপিছত আৰ্বেন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আছে 191টা। তাৰপিছত PHE ডিপাৰ্টমেণ্টত আছে 1005টা। তাৰপিছত ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টত আছে 11টা। তাৰপিছত প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টত আছে 68টা। তাৰপিছত কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত আছে 561টা। তাৰপিছত জুডিচিয়েল ডিপাৰ্টমেণ্টত আছে ইয়াতে জুডিচিয়েল ডিপাৰ্টমেণ্টত আছে 678টা। তাৰপিছত ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টত আছে 952টা। তাৰপিছত বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আছে 98টা। তাৰপিছত ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আছে 2255টা। তাৰপিছত লেজিসলেটিভ ডিপাৰ্টমেণ্টত আছে 29টা। তাৰপিছত গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আছে 1092টা। তাৰপিছত ইণ্ডাষ্ট্ৰিয়েছ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত আছে 523টা। তাৰপিছত AR&T ডিপাৰ্টমেণ্টত আছে ইয়াতে
তোমালোকে অকণমান দেখাই দি আছোঁ। AR&T ডিপাৰ্টমেণ্টত আছে টোটেল 50টা। তাৰপিছত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আছে 666টা। তাৰপিছত কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত আছে 371টা। তাৰপিছত হেণ্ডলুম এণ্ড টেক্সটাইলছ ডিপাৰ্টমেণ্টত আছে 988টা। তাৰপিছত পাৱাৰ ডিপাৰ্টমেণ্টত এইটো অকণমান জুম কৰি দেখাই দি আছোঁ। পাৱাৰ ডিপাৰ্টমেণ্টত তোমালোকৰ পোষ্ট আছিল 48টা। তাৰপিছত স্কিল এমপ্লয়মেণ্ট এণ্ড ডিপাৰ্টমেণ্টত আছে 8। তাৰপিছত মিনছ এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টত আছে 21টা। তাৰপিছত ৰেভিনিউ এণ্ড DM ডিপাৰ্টমেণ্টত আছে 1139টা। তাৰপিছত হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত আছে 2248টা। আৰু টোটেল পোষ্ট আছে 1,07,149টা পোষ্ট। চ' যিসকলে এইবিলাক যিকোনো এটা পোষ্ট এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰি ল'লে পিছত সুবিধা হ'ব, বহুত ভাল হৈ যাব আৰু চাকৰি লোৱাৰ বাবে একেবাৰে সহজ হৈ যাব। চ' এইখিনি আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই তোমালোকৰ কিবা উপকাৰ হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।